এই নতুন শক্তি লৈ কংগ্ৰেছ দলে কেনেদৰে আগন্তুক দিনত অসমৰ নতুন এটা ভৱিষ্যত ৰচনা কৰিব। আৰু সেইকাৰণে আমাক মনত পেলাব লাগিব যে আজি আমি যি ৰাজনীতি কৰি আছোঁ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই। আজি ৰাইজে ওলাই আহি আমাক মৰম আৰু আমাক আশীৰ্বাদ কৰিছে, সেয়া আমাৰ নিজৰ ব্যক্তিগত উপলব্ধিৰ বাবে নহয়। ৰাইজে আশা কৰিছে, সেইকাৰণে মৰম কৰিছে। ৰাইজ নৱপ্ৰজন্ম আমাৰ পৰা কিবা বিচাৰে, সেইকাৰণে আমাক যোগ দিছে। পৰৱৰ্তী দিনত আমি আগবাঢ়ি যাম আৰু নিশ্চয় এইবাৰ যুঁজ এখন হ'ব, আমি যুঁজিম আৰু আমি জিকিম। ৰাইজৰ মাজত কথাখিনি পাতি ৰাইজৰ সপোন, ৰাইজৰ আশা, ৰাইজৰ আকাংক্ষা বুজি আমি তেওঁলোকৰ সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ সমস্যা আমি সমাধান কৰিবলৈ বিচাৰোঁ, তেওঁলোকৰ ল'ৰা ছোৱালী উজ্জ্বল ভৱিষ্যতৰ বাবে আমি কষ্ট আৰু ত্যাগ আৰু বলিদান কৰিবলৈ বিচাৰোঁ। সেইকাৰণে আপোনালোকে পৰৱৰ্তী দিনত দেখা পাব যে আমাৰ কংগ্ৰেছ দলৰ আমাৰ নেতাসকল ৰাইজৰ মাজত যাব। কংগ্ৰেছ দলৰ কৰ্মীখিনি গাঁৱে গাঁৱে, বুটে বুটে, চুবুৰীয়ে চুবুৰীয়ে, চুকে চুকে কেনেদৰে ৰাইজৰ ওচৰত গৈ গাঁৱৰ ভিতৰত কি কি সমস্যা আছে ৰাইজৰ মাজত থাকিম। আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমি এটা সিদ্ধান্ত ল'ম যে আমি এটা নতুন এটা অনুষ্ঠান বা নতুন এটা যাত্ৰা আৰম্ভ কৰিম। সেই যাত্ৰাটো হ'ব ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ।